মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10ৰ নেলছন মেণ্ডেলাৰ পেজ নম্বৰ 20ৰ পৰা হ'ব পেজ নম্বৰ 20ৰ 2 নম্বৰ পেৰাগ্ৰাফৰ পৰা হ'ব তোমালোকে কিতাপখন মেলি চাই যোৱা মই আৰম্ভ কৰিছোঁ দ্য পলিচি অফ এপাৰ্থেড মানে ৰেচ হেট্ৰেড or segregation separation এনেকৈ আমি ক'ব পাৰিম দ্য পলিচি অফ এপাৰ্থেড বৰ্ণ বৈষম্যৰ নীতিয়ে ক্ৰিয়েটেড সৃষ্টি কৰিছিল এটা গভীৰ এণ্ড লাষ্টিং আৰু দীৰ্ঘদিনীয়া অউণ্ড যন্ত্ৰণা বৰ্ণ বৈষম্যৰ নীতিয়ে এটা গভীৰ আৰু দীৰ্ঘদিনীয়া যন্ত্ৰণাৰ সৃষ্টি কৰিছিল ইন মাই কাণ্ট্ৰি এণ্ড মাই পিপল মোৰ দেশৰ জনসাধাৰণৰ বাবে মোৰ দেশৰ জনসাধাৰণৰ প্ৰতি কি কৰিছিল এই বৰ্ণ বৈষম্যৰ নীতিয়ে এটা গভীৰ আৰু দীৰ্ঘদিনীয়া যন্ত্ৰণাৰ সৃষ্টি কৰিছিল অল অফ আছ উইল স্পেণ্ড মেনি ইয়াৰ্ছ আমি সকলোৱে উইল স্পেণ্ড কটাব লাগিব মেনি ইয়াৰ্ছ বহু বছৰ আমি আমাৰ সকলোৱে বহু বছৰ কটাব লাগিব ইফ নট জেনেৰেশ্যন যদি মানুহবোৰ নহয় জেনেৰেশ্যন মিনছ প্ৰজন্ম মানুহবোৰ ইফ নট যদি নহয় জেনেৰেশ্যন মানুহবোৰ নহয় ৰিকভাৰিং মানে পুনৰুদ্ধাৰ ফ্ৰম ডেট প্ৰফাউণ্ড মানে ডিপ গভীৰ হাৰ্ট মানে যন্ত্ৰণা অল অফ আছ উইল স্পেণ্ড আমি সকলোৱে কটাব লাগিব মেনি ইয়াৰ্ছ বহু বছৰ কটাব লাগিব ইফ নট জেনেৰেশ্যন যদি মানুহবোৰ নহয় ৰিকভাৰিং পুনৰুদ্ধাৰ নহয় ফ্ৰম ডেট প্ৰফাউণ্ড হাৰ্ট সেই গভীৰ যন্ত্ৰণাৰ পৰা মানুহবোৰ যদি পুনৰুদ্ধাৰ নহয় তেতিয়াহ'লে আমি সকলোৱে কি কৰিব লাগিব বহু বছৰ এই যন্ত্ৰণা কটাব লাগিব বা যন্ত্ৰণাত ভুগিব লাগিব বাট দ্য ডিকেডছ মানে দশক বাট দ্য ডিকেডছ অফ অপাৰেশ্যন কিন্তু দশক ধৰি অফ অপাৰেশ্যন এই যন্ত্ৰণা এণ্ড ব্ৰুটেলিটি আৰু ব্ৰুটেলিটি মানে অত্যাচাৰ কাইণ্ডনেছ যিটো নিৰ্দয়তা নিষ্ঠুৰতা ব্ৰুটেলিটি বাট দ্য ডিকেডছ অফ দ্য অপাৰেশ্যন দশক ধৰি চলা এই নিৰ্যাতন এণ্ড ব্ৰুটেলিটি আৰু অত্যাচাৰ হেড আন এটা আনইণ্টেণ্ডেড মানে আনইণ্টেণ্ডেড ইফেক্ট অসহ্যকৰ প্ৰভাৱ হৈ পৰিছিল অসহ্যকৰ ঘটনা হৈ পৰিছিল কিন্তু দশক ধৰি চলা অত্যাচাৰ আৰু নিৰ্যাতনবোৰ কি কৰিছিল আন এটা অসহ্যকৰ ঘটনা হৈ পৰিছিল এণ্ড ডেট ৱাজ ডেট আৰু সেইবাবেই সৃষ্টি হৈছে দ্য অলিভাৰ টেম্বছ দ্য ওল্টাৰ চিচুলাছ দ্য চিফ লুথিলিছ দ্য ইউচুফ দাদোছ দ্য ব্ৰাম ফিচাৰ্ছ দ্য ৰবাৰ্ট চবুকেছ অফ আৱাৰ টাইম আৰু সেই সময়ত এই কাৰণে হয়তো এনে ব্যক্তিসকলৰ সৃষ্টি হৈছিল বা জন্ম হৈছিল কোনসকল ব্যক্তি আমি পাইছোঁ ইয়াত যে দ্য অলিভাৰ টেম্বছ ৱাল্টাৰ চিচুলাছ দ্য চিফ লুথিলিছ দ্য ইউচুফ দাদোছ দ্য ব্ৰাম ফিচাৰ্ছ দ্য ৰবাৰ্ট চবুকেছ অফ আৱাৰ টাইম এই মানুহসকলৰ কি হৈছিল জন্ম হৈছিল মেন অফ ছাছ এক্সট্ৰাঅৰ্ডিনেৰী মানে স্পেচিয়েল যিটো আনকমন অসাধাৰণ যিটো মেন অফ ছাছ এক্সট্ৰাঅৰ্ডিনেৰী এনে অসাধাৰণ মানুহ তাৰপিছৰ পৰা চাই যোৱা মেন অফ ছাছ এক্সট্ৰাঅৰ্ডিনেৰী কাৰেজ এনে অসাধাৰণ সাহস থকা মানুহ ৱাইজডম জ্ঞান এণ্ড জেনেৰচিটি আৰু উদাৰতা ডেট দিয়াৰ লাইক ঠিক তেনেধৰণৰ নেভাৰ নহ'ব বি ন'ন এগেইন যেন পুনৰ আকৌ নহ'ব তাৰমানে তেনেধৰণৰ অসাধাৰণ জ্ঞান উদাৰতা সাহস থকা ব্যক্তিজন আৰু পুনৰ কেতিয়াও নহ'ব পাৰহেপছ সম্ভৱতঃ ইট ৰিকুৱায়াৰ্ছ এইবোৰৰ প্ৰয়োজন হৈ পৰিছে বা ইয়াৰ প্ৰয়োজন হৈছে সম্ভৱতঃ ইয়াৰ প্ৰয়োজন হৈছে ছাছ ডেপথ অফ অপাৰেশ্যন এনে গভীৰ অত্যাচাৰৰ প্ৰয়োজন হৈ পৰিছে কিহৰ কাৰণে টু ক্ৰিয়েট সৃষ্টি কৰিবলৈ ছাছ হাইটছ অফ কেৰেক্টাৰ মানে ইয়াত মহান ব্যক্তিসকলৰ কথা কোৱা হৈছে গ্ৰেট মেনৰ কথা কোৱা হৈছে ছাছ হাইটছ অফ গ্ৰেট কেৰেক্টাৰ এনে উচ্চ বা এনে মহান ব্যক্তিসকলৰ সৃষ্টি কৰিবলৈ হয়তো এনেধৰণৰ অত্যাচাৰৰ প্ৰয়োজন হৈ পৰিছিল আকৌ ইয়াৰ পৰা পাৰহেপছ ইট ৰিকুৱায়াৰ্ছ সম্ভৱতঃ সম্ভৱতঃ ইয়াৰ প্ৰয়োজন হৈছে ছাছ ডেপথ অফ অপাৰেশ্যন এনে গভীৰ যন্ত্ৰণা বা অত্যাচাৰৰ প্ৰয়োজন হৈ পৰিছে কিহৰ কাৰণে টু ক্ৰিয়েট সৃষ্টি কৰিবলৈ ছাছ হাইটছ অফ কেৰেক্টাৰ এনে মহান ব্যক্তিসকলৰ বা মহান চৰিত্ৰবোৰৰ সৃষ্টি কৰিবলৈ হয়তো এনে অত্যাচাৰৰ সৃষ্টি হৈ পৰে ইয়াৰ দ্বাৰা আমি ইয়াকে বুজিব পাৰিছোঁ যে নেচেছিটি ইজ দি মাদাৰ অফ ইনভেনশ্যন মানে অভাৱেই আৱিষ্কাৰৰ মূল যেতিয়া মানুহৰ কিবা অভাৱ হয় তেতিয়া আৱিষ্কাৰ হয় ঠিক সেইদৰে এই অত্যাচাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে হয়তো ঈশ্বৰে তেনেকুৱা সাহসী ব্যক্তিসকলৰ সৃষ্টি কৰিছে
এই কথাটো ইয়াত ক'ব বিচাৰিছে পাৰহেপছ সম্ভৱতঃ ইট ৰিকুৱায়াৰ্ছ ইয়াৰ প্ৰয়োজন হৈছে ছাছ ষ্টেপছ অফ অপাৰেশ্যন এনে গভীৰ অত্যাচাৰৰ সৃষ্টি এনে গভীৰ অত্যাচাৰৰ কি হৈছে প্ৰয়োজন হৈ পৰিছে টু ক্ৰিয়েট সৃষ্টি কৰিবলৈ ছাছ হাইটছ অফ কেৰেক্টাৰ এনে মহান ব্যক্তিসকলৰ সৃষ্টি কৰিবলৈ মাই কাণ্ট্ৰি ইজ ৰিচ মোৰ দেশখন চহকী ইন দ্য মিনাৰেলছ মানে খনিজ সম্পদত মাই কাণ্ট্ৰি ইজ ৰিচ মোৰ দেশখন চহকী ইন দ্য মিনাৰেলছ খনিজ সম্পদত এণ্ড গেমছ আৰু মণিমুকতাৰ কাৰণে মোৰ দেশখন চহকী মণিমুকতা আৰু খনিজ সম্পদৰ কাৰণে মোৰ দেশখন চহকী দেট লাই বিনেথ যিবোৰ পৰি আছে দেট লাই যিবোৰ পৰি আছে বিনেথ তলত ইটছ চয়েল ইয়াৰ ভূমিৰ তলত যিবোৰ ইয়াৰ ভূমিৰ তলত পৰি আছে বাট আই হেভ অলৱেজ ন'ন দেট কিন্তু মই সদায় জানিব পাৰিছোঁ যে ইটছ গ্ৰেটেষ্ট ৱেল্থ ইয়াৰ মহান সম্পত্তি হৈছে ৱেল্থ মানে সম্পত্তি গ্ৰেটেষ্ট মানে মহান ইয়াৰ আটাইতকৈ মহান সম্পত্তি হৈছে ইজ ইটছ পিপল ইয়াৰ জনসাধাৰণ কিন্তু মই জানিব পাৰিছোঁ যে ইয়াৰ আটাইতকৈ মহান সম্পত্তি হৈছে ইয়াৰ জনসাধাৰণ আৰু এই জনসাধাৰণ কেনেকুৱা ফাইনাৰ বেছি ভাল এণ্ড ট্ৰুৱাৰ আৰু বেছি সত্য দেন দ্য পিউৰেষ্ট ডায়মণ্ড প্ৰকৃত হীৰাতকৈ আৰু এইবোৰ কেনেকুৱা প্ৰকৃত হীৰাতকৈ যেন বেছি ভাল আৰু বেছি সত্য এইখিনিলৈকে আজি থাকক নেক্সট ক্লাছত আমি পিছৰখিনি আলোচনা কৰিম থেংক ইউ